everyone out there. আশা কৰিছো আপোনালোক সকলো ভালে আছে। এবাৰ ভিডিওটো আহোতে অকমান লেট হ'ল কাৰণ বিয়াৰ সিজন পৰিছে আৰু বেছিভাগে চাগে আপোনালোকেও বিয়া খাই আছে। মোৰো আসমতে ঘৰৰ দুখনমান বিয়া আছিল, গতিকে বিয়া খাই মিলি ভিডিও বনাই এডিট কৰোতে অকমান লেট হৈ গ'ল। থাম্বনেইলটো চাই গম পাইছে আজি ভিডিওটোত মই আপোনালোকৰ লগত শেয়াৰ কৰিম মই হাতেৰে বহুত মৰমেৰে বনোৱা এখন নেম প্লেট। মই বহুত দিনৰ পৰাই ভাবি আছিলো নেম প্লেট এখন বনাম বুলি। এন্ট্ৰেন্সতে নেম প্লেট এখন থাকিলে খুব ধুনীয়া দেখি ঘৰটোত সোমাই যেতিয়া চকুত পৰে ভাল লাগে কিবা এটা, গতিকে ভাবিলো এবাৰ বনাই দিও আৰু আপোনালোকৰ লগত প্ৰসেসটো শেয়াৰ কৰো। নেম প্লেটখন বনাবৰ বাবে মই মেইনলি ইউজ কৰিছো ক্লে, যেটো মোল্ডেড ক্লে হয়। আপোনালোকে যিকোনো অনলাইন ওয়েবসাইটতে পাই যাব অৰ এলস দোকানতো পাই যাব। মোৰ ক্লে ইউজ কৰি বনোৱা এইটো আই থিংক third project hoy moyo notun ke start korisu and I am telling you guys the process is so satisfying. apnalokeo try kori sabo moi apnalokok in short dekhabole chesta kori moi ki use kori keneke name plate khon banalu gotike bolok beshi late nokoru aji video to start koru। নেম প্লেটখন বনাবৰ বাবে মই এইকেইটা বস্তু লৈ লৈছো। এটো হৈছে গছৰ ঠানি টুকুৰা কেইটামান মই সৰুকৈ কাটি লৈছিলো। এয়া ক্লে শেপ দিবৰ বাবে টুলস কেইটামান, এয়া ফেব্ৰিক্ৰিলৰ মোল্ডেড ক্লে আৰু এইখন ৰাউন্ড শেপৰ বোৰ্ডখন মই অনলাইন অৰ্ডাৰ কৰি লৈছিলো। প্ৰথমতে সৰুকৈ কাটি থোৱা গছৰ ঠানি টুকুৰা কেইটা আঠাৰ সহায়ত আমি বোৰ্ডখনত লগাই লম। এটা ঘৰৰ আকাৰত লগাব চেষ্টা কৰিম। মই ফেব্ৰিকল আঠা ইউজ কৰিছো ইয়াতে। আপোনালোকে যি কোনো ইউজ কৰিব পাৰে যেটোৱে আপোনালোকৰ ঘৰত এভেইলেবল আছে। একেটা প্ৰসেসতে বাকি কেটা টুকুৰাও এনেকে লগাই ললো। এতিয়া আমি আমাৰ তাত থকা ক্লেখিনি লৈ লৈছো আৰু ভালদৰে মিক্স কৰি লৈছো। মেইন এলিমেন্টছবোৰ এড কৰা ষ্টাৰ্ট কৰিম এতিয়া। গতিকে মই ক্লে শেপ দিবৰ বাবে মেইনলি ইউজ কৰিছো প্ৰথমতে দেখুৱা ক্লে শেপিং টুলস কেটা, লগতে মোৰ তাত কেইটামান কাটাৰো আছিল ক্লে কাটাৰ, হেকেটাও ইউজ কৰিছো। বেলেগ ধৰণৰ শেপ দিবৰ বাবে ক্লে কাটাৰ কিছুমান পোৱা যায়। এয়া দেখিছেনে মই ফ্লাৱাৰ শেপ দি লৈছো। এটো ক্লে কাটাৰৰ সহায়ত বনাইছো। মই প্ৰথমবাৰেই ইউজ কৰিছো এই বস্তুটো। আপোনালোকে মাৰ্কেটতো পাই যাব, অনলাইনো পাই যাব। এতিয়া ঘৰৰ ভিতৰখন এনেদৰে ফিল আপ কৰি লৈছো ক্লেৰ সহায়ত। গোটেইটো এনেকে ফিল আপ কৰি লোৱাৰ পিছত মই তাতে এখন সৰুকে দৰ্জা বনাই দিছো আৰু এয়া দেখিছেনে মই কিছুমান এনেকে কাট কৰি দিছো মাজে যাতে ইটাৰ মানে লুক এটা আহে। ঘৰটোৰ কাষতে মই এনেকে এটা লেম্প পোষ্ট বনাই দিছো আৰু এডাল ক্ৰিপাৰো বনাইছো। তাত মই লগাই দিছো ক্লে কাটাৰ দি বনোৱা ফ্লাৱাৰ কেটা। যেহেতু এখন নেম প্লেট গতিকে নাম কেটাটো থাকিবই লাগিব। তাৰ বাবে মই ক্লেৰে এনেকে সৰু টুকুৰা কৰি আঠা লগাই লৈছো। লিভ শেপৰ ক্লে কাটাৰ দি এনেধৰণে মই লিভছ কেইটামানো বনাই থৈছিলো, সেইকেইটাও লগাই দিলো। এয়া মোৰ তাত আছিল কেইটামান পিস্তা বাদামৰ বাকলি, ভাবিলো একেটাও ইউজ কৰি দিও। ভিডিওটো ভালদৰে চালে মন কৰিলে আপোনালোকে চাগে গম পাবই মই কোড লগাইছো, কোড ব্যৱহাৰ কৰিছো। গতিকে কমেন্ট সেকশনত মোক জনাবচোন। এয়া ৰ'জ কেইটামান বনাই থৈছিলো, হেকেটাও লগাই ললো। এয়া দেখিছেনে ক্লেৰ কামখিনি আমাৰ হৈ উঠিলে
গতিকে মই মাজতে এটা সৰুকৈ মেগী ব্ৰেক লৈ ল'লোঁ আৰু এতিয়া আমি মুভ কৰিম কালাৰিং পাৰ্টলৈ তাৰ বাবে মই লৈ লৈছোঁ মোৰ ফেভৰেট এক্ৰিলিক কালাৰ্ছ প্ৰথমতে গোটেই বেছটোত হোৱাইট কালাৰটো দি লৈছোঁ তাৰ ওপৰত আমি মেইন কালাৰ্ছবোৰ এড কৰি যাম এনেধৰণে গোটেইখন হোৱাইট কৰি লোৱাৰ পিছত এতিয়া আমি মেইন কালাৰ্ছবোৰ এড কৰা ষ্টাৰ্ট কৰিম মই বেকগ্ৰাউণ্ডৰ কাৰণে চুজ কৰিছোঁ য়েল্লো কালাৰটো আই থিংক ডেট য়েল্লোৰ ওপৰত যিকোনো কালাৰে মানে ফুটি উঠে ভালে লাগিব যেন লাগিছে চাওঁ বলকচোন লাষ্টলৈকে কেনেকুৱা লাগে এণ্ড ৰিজাল্টটো কেনেকুৱা হয় নামকেইটা হাইলাইট কৰিবৰ বাবে মই ব্লু কালাৰটো ইউজ কৰিছোঁ বাকিবোৰ কালাৰ নিজৰ ইচ্ছা অনুযায়ী দি যাব পাৰে আপোনালোকে ময়ো তেনেকেই দিছোঁ লিভছত গ্ৰীণ ফ্লাৱাৰ্ছত পিংক আৰু ঘৰটোৰ ভিতৰত যিহেতু ইটাৰ লুক এটা আনিম বুলি ভাবিছিলোঁ সেইটো কাৰণে ভাবিছোঁ প্ৰথমতে অৰেঞ্জ বেছ এটা দি ল'ম তাৰ ওপৰত শ্বেডছবোৰ এড কৰা ষ্টাৰ্ট কৰিম ঘৰটোত যিটো এটা ইটাৰ লুক আনিব খুজিছিলোঁ সেইটো যাতে এনহান্স হৈ আহে ফুটি উঠে সেইটোৰ কাৰণে মই এনেকৈ হোৱাইট লাইনছ কিছুমান দি দিছোঁ কালাৰিং প্ৰচেছটো শেষ হ'ব হৈছে আৰু এতিয়া মই জাষ্ট ডিটেইলিংছবোৰ এড কৰি আছোঁ এনেধৰণে কিছুমান সৰু সৰু লিভছ মই বৰ্ডখনতেই ক্ৰিপাৰডালৰ চাইডে চাইডে আঁকি দিছোঁ ৰিয়েলিষ্টিক লুক এটা আনিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ এণ্ড টাডা আমাৰ নেম প্লেটখন বনি অলমষ্ট ৰেডি হৈ গ'ল কালাৰ্ছখিনি শুকাব অকল বাকী আছে মই এই গোটেই প্ৰচেছটো বহুত বেছি এনজয় কৰিছোঁ আপোনালোকেও এনেধৰণে ক্লে ইউজ কৰি বেলেগ বেলেগ ধৰণৰ ঘৰত সজোৱা বস্তুও বনাব পাৰে নেম প্লেটখনো বনাব চেষ্টা কৰিব আপোনালোকে নিজৰ টাচ দিব পাৰে নহয়তোবা এনেকুৱাই বনাব চেষ্টা কৰিব যদি বনায় তেতিয়াহ'লে মোক ভিডিঅ'জ বা পিকচাৰ্ছ চেণ্ড কৰিব আই থিংক ডেট যিমানে মানে আপোনালোকে অভ্যাস কৰিব প্ৰেক্টিছ কৰিব সিমানে এই কামটো কৰিবলৈ ইজি হৈ যায় যিহেতু ক্লেটো সোনকালে ড্ৰাই আউট হৈ যায় চ' যিমান বেছি হাতখন ভাল হ'ব মানে যিমান সোনকালে কৰিব পৰা যায় সিমানেই ভাল আৰু সেইটো অকল সম্ভৱ প্ৰেক্টিছৰ সহায়ত আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক এই চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আন এটি নতুন ভিডিঅ'ৰ সৈতে সোনকালেই লগ পাম টিল দেন বাই বাই